নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা সলনি হ'ব 6টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। আজি হৈছে 1 ছেপ্টেম্বৰ 2024। লগতে ৰাজ্যৰ কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থাকিলে লাভ কৰিব পাৰে প্ৰতি মাহে 20,500 টকা। কিমান তাৰিখে সোমাব PM কিষাণৰ 18তম কিস্তি 2,000কৈ টকা। লগতে এইবাৰ কোন কোন কৃষকে লাভ কৰিব 2,000কৈ টকা। পোষ্ট অফিচৰ কোনসকল মানুহৰ বেংক একাউণ্টত সোমাব পাৰে 20,500 টকা। সবিশেষ তথ্য কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা সলনি হ'ব 6টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। LPG গেছ চিলিণ্ডাৰৰ পৰা আদি কৰি আধাৰ কাৰ্ডলৈ 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা সলনি হ'ব এই 6টাকৈ নতুন নিয়ম। আপোনাৰ পকেটত পৰিব পাৰে প্ৰভাৱ। ছেপ্টেম্বৰৰ পৰা সলনি হ'ব 6টাকৈ নতুন নিয়ম। ইয়াৰ ভিতৰত LPG চিলিণ্ডাৰৰ নতুন দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈ সকলো আছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত। ইয়াৰ উপৰিও চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘ ভাত্তা সংক্ৰান্তীয় বিশেষ ঘোষণা হ'ব পাৰে এইটো মাহতে। LPG চিলিণ্ডাৰৰ দামৰ সাল সলনি। প্ৰতি মাহৰ প্ৰথম দিনত LPG চিলিণ্ডাৰৰ নতুন দাম ঘোষণা কৰা হয়। ছেপ্টেম্বৰতো নতুন দাম কাৰ্যকৰী হ'ব। বিগত মাহত বাণিজ্যিক চিলিণ্ডাৰ দাম 8 টকা 50 পইচা বৃদ্ধি পাইছে। তাৰ পূৰ্বে জুলাই মাহত দাম কমিছিল 30 টকা। লগতে এতিয়া বাৰু CNG PNGৰ ৰেট কম হ'ব পাৰে। LPG চিলিণ্ডাৰ দামৰ লগতে তেল সন্থাসমূহে প্ৰতি মাহৰ এয়াৰ টাৰ্বাইন ফুয়েল আৰু CNG PNGৰ দামো সংশোধন কৰে। এইকাৰণে 1 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ আজিৰ পৰা এইবোৰৰ নতুন দামো কাৰ্যকৰী হ'ব পাৰে। লগতে আজিৰ পৰা ভুৱা কল বন্ধ কৰিবলৈ নতুন নিয়ম জাৰি কৰিছে ট্ৰায়ে। 1 ছেপ্টেম্বৰৰ পৰা ফেক কল আৰু মেছেজ নিষিদ্ধ হ'ব পাৰে। টেলিকম কোম্পানীসমূহক কঠোৰ নিৰ্দেশ দিছে ট্ৰায়ে। জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া, BSNLৰ দৰে সন্থাসমূহক 140 মোবাইল নম্বৰ চিৰিজৰ পৰা ব্লেকচেইন ভিত্তিক DLT অৰ্থাৎ ডিষ্ট্ৰিবিউটেড লেজাৰ প্ৰযুক্তিৰ প্লেটফৰ্মত 30 ছেপ্টেম্বৰৰ ভিতৰত টেলি মাৰ্কেটিং কল আৰু বাণিজ্যিক মেছেজ হস্তান্তৰ কৰিবলৈ কোৱা হৈছে। লগতে ক্ৰেডিট কাৰ্ড সংক্ৰান্তীয় নতুন নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা ইউটিলিটি লেনদেনত ৰিৱাৰ্ড পইণ্টৰ সীমা বান্ধি দিব HDFC বেংকে। ফলত গ্ৰাহকসকলে এই লেনদেনত প্ৰতি মাহে 2,000 পইণ্ট পৰ্যন্ত পাব পাৰে। থাৰ্ড পাৰ্টি এপৰ জৰিয়তে শিক্ষা ক্ষেত্ৰত অৰ্থ প্ৰদানত কোনো ৰিৱাৰ্ড নাপাব। 1 ছেপ্টেম্বৰৰ পৰা ক্ৰেডিট কাৰ্ডত পৰিশোধযোগ্য নিম্নতম পৰিমাণ কমাই দিছে IDFC ফাৰ্ষ্ট বেংকে। বিল পৰিশোধৰ বাবে 18 দিনৰ সলনি 15 দিন সময় পোৱা যাব। ইয়াৰ উপৰিও 1 ছেপ্টেম্বৰৰ পৰা UPI আৰু অন্যান্য প্লেটফৰ্মৰ জৰিয়তে ধন প্ৰদানৰ বাবে ৰূপে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে অন্যান্য ক্ৰেডিট কাৰ্ড ইউজাৰৰ দৰে একে ৰিৱাৰ্ড পাব। এইটো মাহতে চৰকাৰী কৰ্মচাৰীসকলে ভাল খবৰ পাব পাৰে, অৰ্থাৎ মহাৰ্ঘ ভাত্তা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। ছেপ্টেম্বৰত চৰকাৰী কৰ্মচাৰীৰ 3% মহাৰ্ঘ ভাত্তা বৃদ্ধিৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। বৰ্তমান 50% আৰু DA প্ৰদান কৰা হয়। 3% বাঢ়িলে 53% হাৰত মহাৰ্ঘ ভাত্তা পাব চৰকাৰী কৰ্মচাৰীসকলে। বিনামূলীয়া আধাৰ কাৰ্ড আপডেট। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সময়সীমা শেষ হ'ব 14 ছেপ্টেম্বৰ তাৰিখে। ইয়াৰ পিছতে আধাৰ আপডেটত ভৰিব লাগিব মাচুল। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাহিলী লাভ কৰিব আপোনালোকে 20,500 টকাকৈ। পোষ্ট অফিচৰ এই আঁচনিত বিনিয়োগ কৰিলে নাথাকিব পেঞ্চনৰ চিন্তা। প্ৰতিজন লোকে পোষ্ট অফিচত ধন বিনিয়োগ কৰিবলৈ পচন্দ কৰে আৰু ইয়াৰ জনপ্ৰিয়তা আটাইতকৈ বেছি হোৱাৰ কাৰণটো হ'ল পোষ্ট অফিচত বিনিয়োগ খুবেই নিৰাপদ। কোনো ধৰণৰ অনিশ্চয়তা নাই। কেৱল সেয়াই নহয়, ডাকঘৰত বিনিয়োগ কৰিলে কম সময়ৰ ভিতৰতে সুন্দৰ ৰিটাৰ্ণো পাব পাৰিব। আনহাতে পোষ্ট অফিচত বিভিন্ন গ্ৰাহকৰ বাবে ভিন্ন আঁচনি আছে। সেইবাবে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও আছে নানা আঁচনি। কিন্তু এনে এখন আঁচনি আছে য'ত বিনিয়োগ কৰিলে আপুনি লাভ কৰিব মাহিলী 20,500 টকাকৈ। জানি লওক এই আঁচনি সম্পৰ্কে। আচলতে বৃদ্ধ বয়সত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছত কেনেকৈ চলিব তাক লৈ সকলোৰে দুশ্চিন্তা থাকে, কিন্তু পোষ্ট অফিচৰ এই আঁচনিয়ে সেই দুশ্চিন্তা দূৰ কৰিব পাৰে। কাৰণ জ্যেষ্ঠ নাগৰিকসকলে এই আঁচনিৰ পৰা মাহিলী পেঞ্চন পাব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইয়াত কোনো অনিশ্চয়তাও নাথাকে। যিখন আঁচনিৰ কথা ক'ব বিচৰা হৈছে সেয়া হ'ল পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম, যিখন প্ৰবীণ নাগৰিকসকলৰ বাবে খুবেই ভাল। আচলতে 60 ঊৰ্ধৰ গ্ৰাহকসকলে পোষ্ট অফিচৰ এই আঁচনিত বিনিয়োগ কৰিব পাৰে। তাৰোপৰি যিসকলে 55ৰ পৰা 60 বছৰ বয়সৰ ভিতৰত VRS লৈছে তেওঁলোকেও ইয়াত বিনিয়োগ কৰিব পাৰে। বৰ্তমান পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম সুদ পোৱা যায় 8.2% হাৰত। ফলত যদি কোনো প্ৰবীণ নাগৰিকে পোষ্ট অফিচৰ এই আঁচনিত 30 লাখ টকা বিনিয়োগ কৰে তেন্তে তেওঁ প্ৰতি বছৰে পাব 2,46,000 টকা।
আৰু এইদৰে তেওঁ মাহিলী হিচাপত লাভ কৰিব পাৰে 20,500 টকা। ইয়াৰ অৰ্থ হ'ল এই আঁচনিত বিনিয়োগ কৰি কোনো অনিশ্চয়তা নোহোৱাকৈ প্ৰবীণ নাগৰিকসকলে লাভ কৰিব পাৰে পেঞ্চন। উল্লেখযোগ্য যে পোষ্ট অফিচত 1,000 টকা জমা কৰি খুলিব পাৰে পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম বা SCSS। অধিক তথ্যৰ বাবে ডাকঘৰৰ সৈতে যোগাযোগ কৰিব পাৰে। PM কিষাণৰ কৃষকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। ভাৰত চৰকাৰে 2024 চনৰ PM কিষাণ 18তম কিস্তিৰ তাৰিখৰ হিতাধিকাৰীৰ মৰ্যাদা লাভ কৰিছে। PM কিষাণ যোজনাৰ বাবে আবেদন কৰা ভাৰতৰ সকলো স্থায়ী বাসিন্দাই এতিয়া চৰকাৰী ৱেবছাইটত গৈ কৰ্তৃপক্ষই প্ৰকাশ কৰা 18 কিস্তিৰ তাৰিখ পৰীক্ষা কৰিব পাৰিব। কিস্তিৰ তাৰিখ পৰীক্ষাৰ বাবে অনলাইন ব্যৱস্থাৰ সহায়ত আবেদনকাৰীয়ে কোনো চৰকাৰী কাৰ্যালয় যাব নালাগিব, যাৰ ফলত আবেদনকাৰী আৰু চৰকাৰে উভয়ৰে সময় ৰাহি হয়। ভাৰত চৰকাৰৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হিতাধিকাৰীৰ স্থিতি পৰীক্ষা কৰিবলৈ আবেদনকাৰীসকলক মাত্ৰ তেওঁলোকৰ পঞ্জীয়ন নম্বৰৰ প্ৰয়োজন। আপোনালোকে PM কিষাণৰ 18তম কিস্তিৰ টকা কিমান তাৰিখে লাভ কৰিব দেখিবলৈ পাইছে। PM কিষাণৰ কিস্তিৰ তাৰিখ 15 নম্বৰ কিস্তিৰ টকা সোমাইছিল 15 নৱেম্বৰ 2024, 16 নম্বৰ কিস্তিৰ টকা সোমাইছে 28 ফেব্ৰুৱাৰী 2024, 17 নম্বৰ কিস্তিৰ টকা সোমাইছে 18 জুন 2024, 18 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ নৱেম্বৰ মাহত সোমাব পাৰে।